চৰাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চৰাইপুং বনাঞ্চলৰ জৰাজান ২৪ নং খাটটোত বৰ্তমান খনন কাৰ্য চলি আছে। আজি কেইবাদিন ধৰি উক্ত খননস্থলীৰ পৰা অহৰহ খাৰুৱা তেল নিগৰিত হৈ থকাৰ ফলত চৰাইপুং বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আজি এই সন্দৰ্ভত টাই আহোম যুৱ পৰিষদ, অসমৰ ভাদৈ আঞ্চলিক সমিতিয়ে অইলৰ পৰিৱেশ সুৰক্ষা বিভাগৰ মুখ্য প্ৰবন্ধকক এক স্মাৰক পত্ৰৰ জৰিয়তে অভিযোগ কৰে। উল্লেখ্য যে চৰাইপুং বনাঞ্চলখন হাতীকে ধৰি বিভিন্ন জীৱ-জন্তুৰ বিচৰণ ভূমি। এনেদৰে নিৰ্গৰিত হৈ থকা খাৰুৱা তেলত যদি কোনো কাৰণত অগ্নিৰ সূত্ৰপাত হয় তেন্তে বাঘজনতকৈও ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে বুলি শংকা প্ৰকাশ কৰিছে সংগঠনটোৱে।